Hey dosto, tamam video hite ami স্বাগতম জানাইছো আমাৰ YouTube চেনেল নিকু খাজাম। আজি লৈ আহিছো আন এটা ভিডিঅ' মানে তাঁতৰ শালৰ পৰা কেনেকৈ কাপোৰ বনাই এইটো দেখুৱাম আজি মানে সেইদিনা এইটো কয় বোৱা আমি ভৰাই আছো বোৱা এতিয়া পিছত ভৰাম ৰাজ ভৰোৱা হ'লে তাৰপিছত কাপোৰ বনাবলৈ পাৰিব একদম বোৱা ভৰোৱা কমপ্লিট হোৱাই নাই আধা ভৰাইছিলোঁ যোৱাকালি সূতাবোৰ মানে দুখন বোৱা থাকে দুখনৰ ভিতৰত এখন কৰি লৈ দুখনত বোৱা ভৰোৱা কমপ্লিট হৈ গ'ল এইটো পিছফালে এইটো ভৰোৱা কমপ্লিট হ'লে মানে কাপোৰ একদম বনাব পাৰি কাপোৰ হৈ যাব এইটো হোৱাৰ পিছত মই বেছি নেদেখাওঁ শ্বৰ্টকাট কৰি দেখাম যিহেতু এইখিনি আগতে ভৰোৱা হ'ল এয়া ৰাজ ভৰোৱা হৈ গ'ল এতিয়া মানে কাপোৰৰ এয়া কাপোৰ হৈ গ'ল চাওক খোৱাটো নাই না আধা বনাই থৈ দিছে আৰু আধা বনাব এতিয়া এইটো জাষ্ট আৰম্ভণি হয় আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনত নতুন ভিডিঅ'বোৰ পাই থাকিব ক্লিক কৰি থৈ যাব দেই ঘণ্টাটো আৰু লাইক দিব আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট ভ্লগত লৈ আহিম বেলেগ ভিডিঅ' আজিলৈ বাই বাই